ভাল পাই মানুহে তাইৰ নাম দিছে কৃষ্ণ সুন্দৰী। ৰূপকথাৰ নিচিনাই এই সুন্দৰীগৰাকী ৰাতি ৰাতিয়ে হৈ পৰিল বিশ্ব তাৰকা। নজৰ কাঢ়িবলৈ সক্ষম হৈছে আন্তৰ্জাতিক ৰেম্প মডেল হিচাপে। কিন্তু তাইৰ দৈনন্দিন আয়ৰ হিচাপ শুনিলে আপোনাৰ চকু কপালত উঠিব। তাইৰ আয়ৰ ওপৰতেই আজিৰ এই ভিডিঅ'। আহক আৰম্ভ কৰোঁ। চুডানৰ বাসিন্দা 19 বছৰৰ এই তৰুণীৰ নাম আনুক ইয়াই। ইনষ্টাগ্ৰামত তাইৰ ফটোবোৰৰ দ্বাৰা অসংখ্য ফলোৱাৰ বঢ়াবলৈ সক্ষম হৈছে। এইবাৰ বিশ্বৰ সকলো নামদামী ফেশ্বন ব্ৰেণ্ডসমূহে নতুন আৱিষ্কৃত এই কৃষ্ণ সুন্দৰীক মডেল হিচাপে পাব বিচাৰিছে। আচলতে ৱাশ্বিংটনৰ হাৱাৰ্ড ইউনিভাৰ্চিটিৰ কেম্পাছত এই তৰুণীৰ ফটো উঠাই এজন ফটোগ্ৰাফাৰে। এইটো ইনষ্টাগ্ৰামত দিয়াৰ পাছতে মডেলিঙৰ প্ৰস্তাৱ আহে তাইৰ। উত্থান আৰম্ভ। ইয়াৰ পাছত পিছফালে ঘূৰি চাবলগীয়া হোৱা নাই এই কৃষ্ণ সুন্দৰীগৰাকীক। এতিয়া বহুত এটাৰ পাছত এটা ফটো শ্বটত পষ্ট দিছে আৰু প্ৰতি ঘণ্টাত তাইৰ পাৰিশ্ৰমিক হৈছে $15,000, ভাৰতীয় প্ৰায় 10 লাখ টকা। এনেধৰণৰ আশ্চৰ্যজনক বা বাতৰিৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেলটো বজাই দিয়ক নতুন ভিডিঅ'ত আপোনাৰ